guys, welcome to my channel. কি খবৰ আপোনালোকৰ আজি বহুত দিনৰ মূৰত এটা ভিডিঅ' কৰিবলৈ আহিছোঁ। আজি স্পেচিয়েল হৈছে মটন আৰু চিকেন ডিনাৰত মানে আজি ছাগলী মাংস বনোৱা হ'ব, ব্ৰইলাৰ মাংস বনোৱা হ'ব। খাই ভাল লাগিব। একচুৱেলি মই আজি দিনত জেতুকা লগাইছিলোঁ মূৰত, একদম পুৰা চৰ্দি লাগি গ'ল, মূৰটো অলপ বিষাই আছে আৰু এতিয়া হাতত লগাই আছিলোঁ এয়া জেতুকা। আমাৰ ডিনাৰ অলপ গপচ হ'ব। আপোনালোকৰ কেনেকুৱা হ'ব কমেণ্ট কৰি জনাব। কি বনালে, কি খালে সকলোৱে ক'ব দেই। মানে মোৰ ফ্ৰেণ্ডজনে ক'লে যে গৈ পেলাই ভিডিঅ'টো বনাবা, আৰু কোএক্সিডেণ্টলি ভিডিঅ' আজি বনোৱা হ'লেই। ব'লক আজি আৰম্ভ কৰোঁ। এতিয়া মই বাদাম খাই আহোঁ, কাৰণ ভাত হোৱা নাইতো, তাৰ আগত মানে কিবা এটা খাব লাগিব। এয়া হৈছে বিলাহী পেষ্ট, এয়া জালুক, জিৰা, আদা, নহৰু, শুকান জলকীয়া, লং, ইলাচি চব মিক্স আছে। এয়া ছাগলী মাংস, পিঁয়াজ দিছে, তেল দিছে, আদা, নহৰু, জলকীয়া পিচি পেলাই দিছে। এয়া ব্ৰইলাৰ মাংস বনোৱা আৰম্ভ আৰু এয়া ব্ৰইলাৰ মাংস মেৰিনেট কৰিবলৈ দিলে। হালধি, মিঠাতেল, মছলা যিখিনি পেষ্ট আছিলে গোটেইখিনি দি দিছে। ভালকৈ সানি ল'ব লাগিব। মোৰ মানে এটা হাত বিজি হৈ আছে। এয়া আলু ফ্ৰাই কৰি আছে। কোনে কৰি আছে বাৰু? এইফালে চাওঁ। এতিয়া ব্ৰইলাৰ মাংস ফ্ৰাই কৰি আছে। খাবলৈ গৈছে। ইয়াত বাদাম দি দিছে, বৰ ধুনীয়া কালাৰ হৈছে দেই। আজি বাদামৰ চাটনি বনাম। কৰি আছোঁ। ইয়াত আদা, নহৰু, জলকীয়া আৰু পিঁয়াজ দি দিছোঁ। এতিয়া মছলা পিঁয়াজ ভাজি আছোঁ। এতিয়া মাংসখিনি দি দিয়া হৈছে। ইয়াত বহুত ধুনীয়াকৈ মানে ভাজি আছে আৰু এতিয়া মাংসখিনি কুকাৰত দি চিটি মাৰি দিব, তাৰপিছত খোৱা লাইকৰ হৈ যাব আৰু। এয়া ছাগলী মাংস ৰেডি। এতিয়া আমি খাম। চবে ভাত বাঢ়িলে আৰু এতিয়া গ'ল। এতিয়া মানে একদম দাম্বাও চৰ্দি লাগিছে। এসোপা ঔষধ লৈ আছোঁ, খাওঁ। থেংক ইউ ছ' মাছ ফৰ মাই ৱাটছিং ভিডিঅ'। সকলোকে ধন্যবাদ জনালোঁ, আৰু আপোনালোকে আশীৰ্বাদ কৰিব যাতে আগলৈও এনেকৈ ভিডিঅ' দি থাকিব পাৰোঁ। অ'কে, বাই বাই।